চেক 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 মঞ্চত এই অনুষ্ঠানৰ প্ৰথম পৰিকল্পনা কৰা আমাৰ আটাইৰে শ্ৰদ্ধাৰ মাননীয় মন্ত্ৰী মহোদয়ক স্বাগতম জনাইছোঁ। একেলগে মঞ্চলৈ আমি স্বাগতম জনাব বিচাৰিছোঁ আমাৰ আটাইৰে প্ৰিয় BTCৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰদ্ধাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসম চৰকাৰৰ নৱনিৰ্বাচিত পৰিবহণ মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত চৰণ বড়ো ডাঙৰীয়া, আমি ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি গামোচা এটি বঁটা আমাৰ স্মৰণিকা যোৱাকালি উন্মোচন হৈছে এখনি স্মৰণিকা আৰু জুবিন দাই ভাল পোৱা নাহৰৰ পুলি একতিৰে আমি আদৰণি জনাব বিচাৰিছোঁ আজিৰ অতিথিসকলক। মই প্ৰথমতে আমাৰ সন্মানীয় সভাপতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আদৰণি জনোৱাৰ বাবে আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উপ সমিতিৰ সন্মানীয় অন্যতম সম্পাদক শশাংক দত্তক অনুৰোধ জনাইছোঁ। ভাস্কৰ জ্যোতি শৰ্মা, অভিজিৎ মণ্ডল, জয় প্ৰকাশ বৰ্মন আটাইকে অনুৰোধ জনাইছোঁ আমাৰ সভাপতি মহোদয়ক আদৰণি জনোৱাৰ বাবে। সুকুমাৰ শৰ্মা আমাৰ স্মৃতিগ্ৰন্থ সম্পাদক, তেখেতে একোখনি স্মৰণিকাৰে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ আদৰৰ BTCৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰদ্ধাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এখনি গামোচাৰে আদৰণি জনোৱাৰ বাবে মই অনুৰোধ জনাইছোঁ। ভাস্কৰ জ্যোতি শৰ্মা, আমাৰ সুকুমাৰ শৰ্মা, আমাৰ মুখ্য কাৰ্যালয় সম্পাদক মোহন হালৈ ডাঙৰীয়াক। আমাৰ আজিৰ এই অনুষ্ঠানৰ অন্যতম বিশিষ্ট অতিথি অসম চৰকাৰৰ নৱনিৰ্বাচিত পৰিবহণ মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত চৰণ বড়ো ডাঙৰীয়া। চৰণ বড়ো ডাঙৰীয়াক গামোচা শৰাই স্মৃতিগ্ৰন্থ আৰু গছৰ পুলি আদৰণি জনাব আমাৰ 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত মনোজ চৌধুৰী ডাঙৰীয়া। মই মনোজ চৌধুৰী ডাঙৰীয়াক আদৰণি জনাৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ সৌভাগ্য আৰু ভাল লগা বিষয় আমাৰ মাজত উপস্থিত আছে মইনবাৰী সত্ৰৰ সন্মানীয় ডেকা সত্ৰাধিকাৰ শ্ৰদ্ধাৰ শ্ৰীযুত অপূৰ্ব অধিকাৰী ডাঙৰীয়া। অপূৰ্ব অধিকাৰী ডাঙৰীয়াকো আদৰণি জনোৱাৰ বাবে মই আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ বাবে ভাল লগা বিষয় এটা, জুবিন গাৰ্গৰ গীতত জন্মনি ৰুণজুন আমি শুনিছোঁ কেইবাবাৰো, আৰু জুবিন গাৰ্গৰ স্কুলীয়া জীৱনৰ সহপাঠী যাক লৈ গীত ৰচনা হৈছে শ্ৰদ্ধাৰ শ্ৰীযুতা জন্মনি গগৈ দাস ডাঙৰীয়ানী। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একেলগে তেখেতসকলে শিক্ষা গ্ৰহণ কৰিছিল। আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ শ্ৰীযুত জন্মনি গগৈ দাস ডাঙৰীয়ানী। আমি জন্মনি বাইদেউক মঞ্চত বিচাৰিছোঁ আৰু জন্মনি গগৈ দাস বাইদেউক ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনোৱাৰ বাবে আমাৰ সন্মানীয় সাধাৰণ সম্পাদক মহোদয়ক অনুৰোধ জনাইছোঁ। সহযোগ কৰাৰ কাৰণে পৰেশ বৰ্মন, দিলজিৎ বৰ্মন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া জন্মনি গগৈ দাস, জুবিন গাৰ্গৰ সহপাঠী, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একেলগে তেখেতসকলে পাঠদান কৰিছিল, শিক্ষা গ্ৰহণ কৰিছিল। আমি আদৰণি জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ মনোজ চৌধুৰী ডাঙৰীয়া, দিলজিৎ বৰ্মন ডাঙৰীয়া, পৰেশ বৰ্মন ডাঙৰীয়া। আৰু আজিৰ এই অনুষ্ঠানত আমি প্ৰথমতে সকলোকে আদৰণি জনোৱাৰ উদ্দেশ্যে পবিত্ৰ হৰি মন্দিৰ সমিতি তথা 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ আটাইৰে আদৰৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱক আদৰণি ভাষণ ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। সকলোৱে গান গাব ৰেডি হৈ আছে, গতিকে ভাষণ দিয়াৰ কথা নাই। আপোনালোক সকলোকে ধন্যবাদ দিছোঁ। আমাৰ মাজত আহি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া উপস্থিত হৈছেহি, BTCৰ চিফ। গতিকে তেখেতৰ কাৰণে সকলোৱে এবাৰ দীঘলীয়াকৈ হাত চাপৰি দি দিয়ক।
জুবিন গাৰ্গ ডাঙৰীয়াৰ খুব অন্তৰৰ পৰা ভাল পোৱা ব্যক্তি তেখেতক আজি আহি আমাৰ উপস্থিত হৈছে তেখেতক আমি আদৰণি জনাইছো জুবিন গাৰ্গ ডাঙৰীয়াৰ সহপাঠী স্কুলত একেলগে পঢ়া জন্মনি বাইদেউ আমাৰ আজিকালি নলবাৰীতে থাকে জন্মনি বাইদেউ আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ এই শ্ৰদ্ধাঞ্জলি বা এই গীতৰ সন্ধিয়াত আহি উপস্থিত হৈছে তেখেতক আমি ধন্যবাদ জনাইছো আমাৰ মাজত মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া আছে তেখেতো আহিছে আমাৰ মাজত আপোনালোক সকলোৱে তেখেতৰ কাৰণে এটা উষ্ম আদৰণি জনাওক পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী আৰু ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এই ধৰণে আমি 10 সহস্ৰাধিক ব্যক্তিৰ উপস্থিতিত আমি একেলগে জুবিন গাৰ্গ ডাঙৰীয়াৰ কালজয়ী গীত কেইটামান গোৱাৰ পৰিকল্পনা কৰিছিলোঁ আমাৰ নলবাৰীৰ সন্তান দিগন্ত ভাৰতীয়ে গোটেই গানৰ পৰিকল্পনা কৰিছিল দিগন্ত ক'ত আছে দিগন্ত ভাৰতীয়ে গোটেই গানৰ পৰিকল্পনা কৰিছিল আৰু আজি এই কাৰ্যসূচীটো সফল হোৱাৰ মূল আঁৰৰ ব্যক্তিজন দিগন্ত ভাৰতী তেখেতে গোটেইসকলক আমাৰ মাজত লৈ আহিছে গুৱাহাটীৰ বহুকেইজন প্ৰতিষ্ঠিত শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত একেলগে বহু সময়ত সংগ দিয়া বহুকেইজন ব্যক্তি আজি ইয়াত উপস্থিত হৈছে নলবাৰীয়া সন্তান দিগন্ত ভাৰতীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ 20টা কালজয়ী গান একেলগ কৰি সুন্দৰভাৱে প্ৰস্তুত কৰিছে আৰু আমি সকলোৱে আজি সেই গীতকেইটা গাই জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাম সকলোৰে হাতত এটা এটাকৈ নাহৰ পুলি আমি দিছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত যাতে আপোনালোকে প্ৰত্যেকে এই নাহৰ পুলিটো নিজৰ ঘৰত ৰোপণ কৰি অত্যন্ত মৰমেৰে ডাঙৰ কৰে যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি আমাৰ প্ৰতিজন মানুহৰ ঘৰত এই নাহৰ পুলিটোৱে দেখুৱাই থৈ থাকে সেইকাৰণে আপোনালোক সকলোৱে এই নাহৰ পুলিটো খুব সুন্দৰভাৱে নিজৰ ঘৰত লগাব মই বিশেষ ক'বলগীয়া নাই হাগ্ৰামা মহিলাই ডাঙৰীয়া আমাৰ মাজত আছে তেখেতে আপোনালোকক সম্বোধন কৰিব আৰু আমি সকলোৱে নলবাৰীবাসী ৰাইজে জুবিন গাৰ্গ ডাঙৰীয়াক অমৰ কৰি ৰাখিবৰ কাৰণে যিমানখিনি কৰিব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এখন নগৰীয়া বন উদ্যান তাত জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ সকলো গীতৰ এটা সংগ্ৰহালয় কৰাৰ পৰিকল্পনাৰে আমি কামবিলাক আগবঢ়াই আছো দিগন্ত ভাৰতী আমাৰ দীপক সকলোৱে লাগি এই কামবিলাক কৰি আছে আৰু আমি সকলোৱে মিলি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক সদায় অমৰ কৰি ৰাখিম তাৰ চেষ্টা আমাৰ থাকিব মই হাগ্ৰামা মহিলাই ডাঙৰীয়াক তেখেতৰ বক্তব্য বা শুভেচ্ছা দিবৰ কাৰণে মই অনুৰোধ জনাইছো নমস্কাৰ তো আজি এই নলবাৰী চহৰৰ ৰাস মহোৎসৱৰ উপলক্ষে আজি যিটো জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো প্ৰগ্ৰাম লৈছে 10,000 ল'ৰা ছোৱালীসকলক লৈ পেলাই যিটো গীত গোৱা প্ৰগ্ৰাম এইটো খুব ভাল সুন্দৰ প্ৰগ্ৰাম আমিও ভাল পাইছোঁ আহি পেলাই আপোনালোকৰ লগত একেলগে এই ফাংচনত থাকিবলৈ পাই যে নহওক জুবিন গাৰ্গ যিদিনা সেইটো এক্সিডেণ্টেল যিটো ঘটনা হৈছে বা যিটো ঘটনা হৈছিলে সেই সময়ত মই জাষ্ট ঘৰৰ পৰা ওলাই এটা ইলেকশ্যন কেম্পিঙৰ কাৰণে গৈ আছিলোঁ তেতিয়াই মই ৰাস্তাত গম পাইছোঁ খবৰটো পালোঁ যেন মই খুব দুখিত আৰু ভাল এজন মানে মোৰ বন্ধু বা ফ্ৰেণ্ড লাইফত গুচি গ'ল এইটো মোৰ কাৰণে খুব মানে হাৰ্টত খুব মানে লাগিছে কি ক'ম আঘাত লাগিছে হাৰ্টত খুব আঘাত লাগিছে যেন মই অন্ধাৱে যিহেতু মই ৰাস্তাতে আছিলোঁ ফাৰ্ষ্ট মই মিটিং কৰা আগতে মই ইয়াৰ নামত 1 মিনিট কণ্ডলেঞ্চ কৰিছোঁ আমি আৰু সেইদিনাই মই ঘোষণা কৰিছোঁ যে জুবিন গাৰ্গ মোৰ এটা ভাল এটা ফ্ৰেণ্ড আছিলে বহুত পুৰণা ফ্ৰেণ্ড সেই হিচাপত মই জুবিন গাৰ্গক মই কেতিয়াও পাহৰিব নোৱাৰে এই কাৰণে মই যেতিয়া নেকি চৰকাৰ আহিব তেতিয়া মই জুবিন গাৰ্গৰ নামৰ ভাল এটা ষ্টেচু বনাই পেলাই
ইয়াৰ মেমৰিয়েল পাৰ্ক বনাম বুলি মই সেইদিনাই ঘোষণা কৰিছোঁ। তো ইয়াৰ লগে লগে সেইদিনা আমাৰ কাউন্সিলৰ এটা মিটিং হৈছিলে, সেই হিচাপত আমি ডিচিশ্যনো ল'লোঁ। আৰু কোকৰাঝাৰত আমাৰ মনালিছা শৰ্মা সাংবাদিক কৰে, ৰিপৰ্টাৰ হয়, ইয়াকে আমি দায়িত্ব দিছোঁ যোৱাকালি যে জুবিন গাৰ্ডৰ যিমান যিখিনি প্ৰিপাৰেশ্যন পাৰ্ক বনাবৰ কাৰণে বা ষ্টেচু বনাবৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন কৰিব লাগে, ইয়াৰ গোটেই দায়িত্বটো মই মনালিছা শৰ্মা বাইদেউক মই দিছোঁ। যোৱাকালি মই সেই দায়িত্বটো দিছোঁ যে সেইটো কৰি পেলাই আমি জুবিন গাৰ্ডৰ গোটেই কিবাটো আমি শেষ কৰিব নোৱাৰে। তো গোটেই অসমবাসী ৰাইজে জানে জুবিন গাৰ্ড কোন হয়। আৰু আজিৰ দিনত জুবিন গাৰ্ডৰ যিটো মৃত্যু, আজিলৈকে ভাল এটা কি বুলি কয় জাষ্টিছ হোৱা নাই, সেইটো বিচাৰি আছে। চৰকাৰো চেষ্টা চলাই আছে যে ইয়াৰ কাৰণে যিখিনি জাজমেণ্ট দিব লাগে চৰকাৰে দিবৰ কাৰণে ৰেডি, আমাক সেইটোৱেই। তো সেইখিনি কথা তো আমি ন্যায়টো বিচাৰিছে, সকলোৱে বিচাৰিছে, চৰকাৰৰ চেষ্টা চলাই আছে। যি লেভেললৈকে শাস্তি পাব লাগে দোষীয়ে, ইয়াৰ ওপৰত চৰকাৰে নিজে দায়িত্ব লৈছে বুলি আমি জানো। তো সেইখিনি কথা আজি আমি একেলগে যিখিনি প্ৰগ্ৰাম লৈছে, সেই প্ৰগ্ৰামটো গোটেই অসমতে হওক, সেইটো আমি বিচাৰোঁ। আৰু অহা 18 নৱেম্বৰ না, 18 নৱেম্বৰত কোকৰাঝাৰতো ইয়াতকৈ ডাবল কোন মানুহ দেখাই পেলাই মই ফাংচনটো কৰিম দেই। গোটেই অসমত যদি 1 লাখ হৈছে, মই 2 লাখ দেখাই দিম, হ'ব? সেইদিনা 18 নৱেম্বৰত ফাউণ্ডেশ্যন ষ্টোনটো আমি লে কৰিব জুবিন গাৰ্ডৰ এই মেমৰিয়েল পাৰ্ক আৰু ষ্টেচুৰ কাৰণে দেই। তো সেইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ, ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি BTCৰ চিফ মুখ্য কাৰ্যবাহী সদস্য, আমাৰ আটাইৰে শ্ৰদ্ধাৰ আদৰৰ শ্ৰদ্ধাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। আমি তেখেতক ধন্যবাদ জনাইছোঁ তেখেতৰ বক্তব্যৰ বাবে। আৰু তেখেতে ইলেকশ্যনৰ কেম্পেইনৰ সময়তে কৈছিল জুবিন দাৰ মূৰ্তি বনাব, আৰু আজি 18 তাৰিখে সেই মূৰ্তিৰ আধাৰশিলা স্থাপন হ'ব। সঁচাই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে জুবিন দাৰ সহপাঠী জন্মনী গগৈ দাস। মই জন্মনী বাইদেউক সন্মুখৰ ফালে অহাৰ বাবে অনুৰোধ জনাইছোঁ আৰু খুব চমুকৈ আপোনাৰ অনুভৱ ব্যক্ত কৰাৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজিৰ অনুষ্ঠানত উপস্থিত থকা মাননীয় মন্ত্ৰী মহোদয়, বিশিষ্ট অতিথিসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, মই আজি প্ৰথমতে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধা জনাইছোঁ। মোৰ লগত একেলগে একেখন স্কুলতে পঢ়িছিলে জুবিন গাৰ্গ ডাঙৰীয়াই। মই এনেই মিডিয়াত কৈছোঁৱে, তেওঁক লগ পোৱাৰ কথা নতুনকৈ ক'বলগীয়া নাই। মোৰ এনেই মিটিঙত ভাষণ দিয়াৰো অভ্যাস নাই, কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। বাইদেউ একে সহপাঠী এগৰাকী ইমান বৰেণ্য শিল্পীৰ লগত তেখেতে পঢ়িছিল আৰু জুবিন দা নোহোৱাৰ পিছত আৱেগিক হৈ পৰিছে, তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু আমি দিগন্ত ভাৰতী ডাঙৰীয়া যিগৰাকীৰ তত্ত্বাৱধানত এই গীতটো প্ৰস্তুত কৰা হৈছে, মই দিগন্ত দাক সন্মুখৰ ফালে বিচাৰিছোঁ। আৰু দিগন্ত দাক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি মহোদয়ে গামোচা আৰু আমাৰ স্মৰণিকাৰে আদৰণি জনাব। মই আদৰণি জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় অতিথিসকলক মঞ্চতে আমি আসনৰ ব্যৱস্থা কৰিছোঁ, তেখেতসকলক মঞ্চত আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই অনুষ্ঠান, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়াই নিয়াৰ বাবে মই দিগন্ত ভাৰতী, আমাৰ আটাইৰে মৰমৰ শিল্পী, বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী ডাঙৰীয়াক মই মাইক্ৰফোনটো অৰ্পণ কৰিছোঁ।
শুভ সন্ধিয়া জনাইছোঁ উপস্থিত সমগ্ৰ নলবাৰীবাসী, নলবাৰী জিলাৰ সংগীত ভাল পোৱা, সংস্কৃতি ভাল পোৱা আৰু বিশেষকৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সুৰীয়া শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে ইয়াত উপস্থিত হোৱা আটাইখিনিলৈ মোৰ এই মঞ্চত থকা শিল্পী কলা কুশলীৰ তৰফৰ পৰা সেৱা জনাইছোঁ। আৰু আপোনালোকক যোৱা পৰহি দিনা কৰা আমাৰ আখৰা ৰিহাৰ্চেলৰ সময়ত আপোনালোকে দেখুওৱা অসীম ধৈৰ্য আৰু সংযম আজিও তেনেকৈ তাৰ শলাগ লৈছোঁ। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, আমি অনুষ্ঠান আৰম্ভ কৰোঁ। আমি আহক, আমি আটাই এই নলবাৰীৰ গৰ্ডন খেলপথাৰৰ এই পবিত্ৰ মাটিৰ পৰা আমি এই ঐতিহাসিক ক্ষণ, এই মুহূৰ্তৰ আমি সাক্ষী হৈ ৰওঁ। আমি একেলগে সমস্বৰে জুবিনৰ কালজয়ী, যুগজয়ী 20টা গীতৰ কলি গুণগুণাওঁ আৰু এই শব্দসমূহ সদায় আমাৰ বায়ুমণ্ডলত, আমাৰ ইথাৰত ৰজন জনাই থাকিব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। ধন্যবাদ। মঞ্চৰ এই খেলপথাৰৰ সন্মুখত থকা আমাৰ যি ডিছপ্লে বৰ্ড আছে তাত আমাৰ যিটো লিৰিকেল AV অডিঅ' ভিডিঅ' ইয়াতে প্ৰদৰ্শন হৈ থাকিব, প্ৰদৰ্শিত হৈ থাকিব। সেই মৰ্মে আমি তাত গোটেই গীতি কবিতাৰ শাৰীসমূহ আমি প্ৰত্যক্ষ কৰিম। আৰু আচলতে মই নাভাবোঁ তাৰ প্ৰয়োজন হ'ব বুলি, আটাইয়ে মুখস্থ হৈয়ে আছে গোটেইখিনি। তথাপিও আমি আমাৰ প্ৰত্যেকৰে অকণমান সুবিধাৰ্থে সেইখিনি কৰা হৈছে। ডিছপ্লেত ওলাই থাকিব গোটেইখিনি, তাক চাইলে হ'ল। আৰু সন্মুখত দুশাৰী আমাৰ শ্ৰদ্ধাসূচক শাৰী যাব, তাৰপিছত আমি কাউণ্টডাউনটো পাম 1 2 3 4ৰ, তাৰপিছতে সংগীত আৰম্ভ হ'ব। আহক, আমি আটাই সাজু হৈছোঁ নহয়? এটা জোৰকৈ আমাৰ সঁহাৰি জনালে ভাল হয়। ধন্যবাদ। আহক, চ' ৰেডি, আমি যাওঁ। দিগন্ত শৰ্মা আমাৰ বন্ধু আছে, ৰেডি? চাউণ্ড ৰেডি? লাইট ৰেডি? লেটছ প্ৰে। Tomar moro
তোমাৰে নামৰ ৰাগিনী ধৰে ঠিকা সামৰি দুহাতৰ কোমল আঙুলি পৰহি উজাই নামনি আবেগ পাগল সলনি দুখাৱৰ গভীৰ বিয়াহ তোমাতে লিখা জীৱনী তুমি যে কপিয়া তৰা আকাশৰ বুকুকিনো তুমি যে আৱৰি ভৰা ভিতৰে বাহিৰে হেৰাইবি ক্ষণিকৰে অচিৰে তুমি মই মিলি দুয়ো পাৰে পৃথিৱীটো ভাল পোৱাৰে দিনা মেলি ফুলিব ফুল আমোল মন ৰং ধলা পথাৰ বিয়পি জ্বলিব ফুল মাধৱী জোন ধনশিৰি ধুনীয়া নহৰ মুকলি হেৰাহেৰি ক্ষণিকৰে অচিৰে তুমি মই মিলি দুয়ো পাৰে পৃথিৱীটো ভাল পোৱাৰে দিনা মেলি তোমাক দেখা পালে সপোন জাগি উঠে উকুখনি হয় তাজমহল মন নদী হৈ মৰম ফুটি গৈ ঢৌবোৰো তাত হয় কাতৰ সন্মুখত যেতিয়া তোমাক দেখো যাযাব অভিমান মুঠিতে ৰাখো সন্মুখত যেতিয়া তোমাক দেখো যাযাব অভিমান মুঠিতে ৰাখো মন যায় মন যায় মন যায় ৰাৰাৰি ৰাৰি ৰাৰি ৰে ৰে ৰাৰাৰি ৰাৰি ৰাৰি ৰে ৰে মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় Khopane, khopane.
প্ৰাণে সুৰৰ গোপানে কোমানে গানে কি আনে সুৰৰ গোপানে কোমানে গানে কি খানে গাৱৰৰ গানে গানে আহে বানাহে ঘুমতি আহি বাৰাতি সপোনকে লৈ থাকে বানা থাকে শাওনৰে ঘৰ তুমি মৰমৰে লৈ দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰে খবৰ তুমি যোৱা যেন আহে বানাহে ঘুমতি আহি বাৰাতি সপোনকে লৈ থাকে বানা থাকে শাওনৰে ঘৰ তুমি মৰমৰে লৈ দেৰিকৈ আহিবা আহি নকবা যাবৰে হ'ল বুকুতে অগণি জ্বলাই নকবা যাবৰে হ'ল কিদৰে উঠিছে নামিব কিদৰে উলাহৰে দল কুকুৰে মৰম যাচিবলে দুদিয়া এপল দুপল আইনা ভঙা দি ভাঙি দহিয়া কণি লুই কৰে ফুটে বগৈ চকু পানী তুমি এৰি আঁতৰি গ'লে বতৰো নহয়চোন গোমা
পজা জহি কহি যায় কোনে আহি সাজিব দি পাৰিব গুণাই কোনেৰে সজোৱা পজা জহি কহি যায় কোনে আহি সাজিব দি পাৰিব গুণাই এধানি এধানি কৈ এদিনি হেৰাই সাতৰঙি ৰামধেনু তাকো নিজকে দিয়া লাগে
বুকুজুৰি আছে মাথো মোৰ দুখ নোপোৱা মোৰ দুখ নোপোৱা জোনাকে কানে কানে আহি ক'লে নিবিড় অবুজ ভাষাৰে তুমি মোৰ মাথো তুমি মোৰ মাথো নীৰৱে জ্বলি থকা তৰাবোৰে বাৰে বাৰে ক'ব খোজে তুমি মোৰ মাথো তুমি মোৰ মাথো কঁকাল খামুচিয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰি অজলা চকুৰে পদুমী খোজেৰে বিলাহী মন মোৰ ভৰি গাঁৱৰে জীয়াৰী থাকিব আঁতৰি চুলে মাৰিব বিজুলী কঁকাল খামুচিয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰি অজলা চকুৰে পদুমী খোজেৰে বিলাহী মন মোৰ ভৰি জয় জয় হে জয় জয় হে জয় জয় হে জয় জয় হে তুমি শুবা অসমীৰে তুমি শুবা সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে সঁচা নিভাজ সপোনৰে তুমি সাহস জীৱনলে মৰণকো বুজি নিবলে তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে
মায়াবিনী রাতের বুকু দেখা পালু তোমার ছবি ধরা দিলাম গোপনে আনি দিয়ার কোন তুমি যে মোর বুকান বন নিয়নৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ পথে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ কিশোৰতৰ প্ৰভাতী ফুলে তোমাকেই মোৰ কথা অতি মেঘালী নিশা জোৰে তোমাকেই মোৰ ব্যথা ধুমুহাৰ পথে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলাম গোপনে আনি দিয়াৰ কোন তুমি যে মোৰ বুকান বন নিয়নৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ পথে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ আমি দিগন্ত ভাৰতী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ লগতে এই গীতটো সংগত কৰি যে অপূৰ্ব এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰা জুবিনদাৰ সহবাদ্যযন্ত্ৰী গুৱাহাটীৰ পৰা অহা সন্মানীয় শিল্পীসকল আমাৰ নলবাৰীৰ সন্মানীয় শিল্পীসকল আটাইকে আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু আমি 8,000ৰ পৰা 10,000 ভাবিছিলোঁ কিন্তু কিমান মানুহ হৈছে মই একজেক্ট ক'ব নোৱাৰিম কিন্তু 10,000ৰ কম হোৱা নাই আটাইকে আমি আন্তৰিক শুভেচ্ছা ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ দিগন্ততে এটা আগ্ৰহ কৰিছে উইদাউট মিউজিক ফ্লাছ লাইট জ্বলাই মায়াবিনীটো অকণমান গাই দিব খুজিছে সকলোৰে সহযোগ বিচাৰিছোঁ আৰু এই অনুষ্ঠান সামৰণিৰ পিছত সকলোৱে শৃংখলাবদ্ধভাৱে এই ইয়াৰ পৰা আঁতৰি যাব সকলোৱে শৃংখলাবদ্ধভাৱে কোনো যাতে হানি বিঘিনি নহয় সকলোলৈকে আমি কৰজোৰে অনুৰোধ প্ৰাৰ্থনা জনাইছোঁ মই উইদাউট মিউজিক ফ্লাছ লাইটেৰে অকণমান মায়াবিনী গাব খুজিছে সকলোৰে মনটো আকৌ ভাল লাগক জুবিনদালৈ আমি শেষ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ 1 2 আটাইৰে ফ্লাছ লাইটবিলাক ৱেভ হ'লে ভাল লাগিব বঢ়িয়া বঢ়িয়া 1 2 3 মায়াবিনী ৰাতিৰ বুকুত
দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালীৰ নিশা জোনে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু ধন্যবাদ জুবিন দালৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছো জয় জুবিন দা সকলোকে ধন্যবাদ জনাইছো এই অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰদ্ধা ভাগ্যমা মহিলাই ডাঙৰীয়া অসমৰ মাননীয় পৰিবহণ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া জুবিন দাৰ সহপাঠী জন্মনি গগৈ দাস ডাঙৰীয়ানী আমাৰ নলবাৰী হৰিমন্দিৰ সমিতি তথা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়াৰ যি পৰিকল্পনা এই পৰিকল্পনাটো আমি শলাগ জনাই এই অনুষ্ঠান এইখিনিতে সামৰণি ঘোষণা কৰিছোঁ আৰু অনাগত ৰাস মহোৎসৱৰ 17 তাৰিখলৈকে প্ৰতিটো কাৰ্যসূচী